हेलो गाइस वेलकम टू ट्रेंड অসম তো উভতি আহিছোঁ এটা নতুন ভিডিঅ'তে তো আজি এতিয়া কলেজৰ পৰা ঘৰত যাই আছোঁ আৰু ঘৰৰ পৰা যাম আজি ৰাসত ৰঙিয়া তৰণী ৰাসত যাই আছোঁ তো ভাবিছোঁ আজি আমিও চাওঁ ৰাসখন আৰু আপোনালোককো দেখাওঁ তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া ডাইৰেক্ট লগ পাই আছোঁ ৰাসত আৰু ঘৰত যাওঁ ৰেডি হওঁ ফ্ৰেছ হওঁ বঢ়িয়াকৈ কিবা এটা খাই লওঁ ডাইৰেক্ট লগ পাই আছোঁ ৰাসত এতিয়া তো ঠিক আছে A few moments later. তো মই সেলফি মাৰা নাই না বাবা এই তই কি গান মাৰিছ শুনি হৈছে তো এনেদৰে আৰম্ভণি হৈছে ৰঙিয়া তৰণীৰ ৰাস মহোৎসৱৰ তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক গোটেইখিনি আপোনালোকক দেখাই আছোঁ বহুত দুখৰ কথা টিকট নাপালোঁ আৰু এতিয়া থিয়েটাৰ চোৱা নহ'ব এতিয়া ৰাসখনে চাওঁ ভালকৈ চাই লৈ আপোনালোকক দেখাওঁ আমিও চাওঁ একদম এই গাইজ এনে ভ্লগ বনাম বুলি কোৱাৰ লগে লগে ঠিক কৰিব ধৰিছে চুলি চুলি উইথ ইটছ চেলফি টাইম গাইজ হেয়াৰ ইজ বাণিজ্য মেলা ৰাসৰ পৰা কি কিনিছোঁ ৰাসৰ পৰা মই ফল এটা বেলুন কিনিছোঁ আৰু সেই বেলুনটো कौन है ये लोग कहाँ से आते हैं আমি এনেকুৱা এটা জাগালৈকে যাম য়েছ মানে ৰাসত আহি পেলাই এটা খেলা চেলা খেলি বহুত ভাল লাগে মানে বহুত ভাল ভাল খেলা আছে য়েছ সেইটো মই দেখাম বলুক গাইজ কিমানে উঠি পাইছে এইটোত কমেণ্ট কৰিবচোন কমেণ্ট কৰক গাইজ কিমানে উঠি পাইছে এইটোত ডাঙৰ চকৰিটোত মই উঠি পাইছোঁ একবাৰ বহুত ভয় লাগে গাইজ বাকী আপোনালোকে কমেণ্ট কৰক কেনে লাগে উঠি এই গাইজ এটা বেলুনে আন এটা বেলুন লোৱা দেখা গৈছে ইয়াত গাইজ এতিয়া আমি কিনিম মিঠাই লটছ অফ মিঠাই আছে গাইজ ইয়াতে এইখিনিয়ে কথা Aruk bar once more. Guys, memory. Horute egla kinba karone bahut kandi islu.
আজি কিনি ল'লোঁ দুটা ডাইচ আজি ঠিকছে বজাম 10 টকাত দুটা আনো 10 টকাত দুটা আনছোঁ তো গাইজ চোৱা শেষ বঢ়িয়াকৈ ইয়াৰ পৰা এতিয়া ওলাম তো বঢ়িয়াকৈ হ'ল ৰাস চোৱা আৰু এতিয়া যাম ঘৰলৈ বাকী আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আকৌ এবাৰ তো আজিলৈ বাই বাই জয় আই অসম